যাওঁতে স্কুল ছুটি হোৱাৰ পিছতো খোজকাঢ়ি যাব লাগে। ইমান ভোকত আমি যাওঁ। এইটো কি ক'ব ক্ৰীম বন বিস্কুট বুলি কয় নহয়, ক্ৰীম বন বিস্কুট খাই খাই আমি স্কুলত আহোঁ যোৱা সময়তে ভোকত। এতিয়া তোমালোকৰ কাৰণে ইমান আমাৰ চৰকাৰে মৰম কৰি দিছে, মামাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হয় নে নহয়? এতিয়া তোমালোকৰ কাৰণে কিতাপ ফ্ৰী দিছে, ইউনিফৰ্ম ফ্ৰী দিছে, আৰু কি দিছে? দুপৰীয়া আহাৰ, যিটো মিড ডে মিল বুলি যিটো আমি কোৱা যাওঁ, মিড ডে মিল তোমালোকৰ কাৰণে দিছে। এতিয়া চাইকেল দিছে। মেট্ৰিক পাছ হোৱাৰ লগে লগে ফাৰ্ষ্ট ডিভিজন, যিবিলাক ফাৰ্ষ্ট ডিভিজন পাছ হ'ব সিহঁতৰ কাৰণে আকৌ স্কুটি দিয়া চিন্তা কৰিছে। গতিকে আজিকালি কিহৰ কাৰণে এইবিলাক দিছে? যে পঢ়াৰ কম্পিটিশ্যনৰ কাৰণে। এইটো চবে স্কুটি ল'ব বিচাৰিব, স্কুটি পাবলৈ হ'লেতো চবে চেষ্টা কৰিব, হয় নে নহয়? যেতিয়া মেট্ৰিক পাছ কৰিব স্কুটিটো এইটোতো আমাৰ চৰকাৰ ফালৰ পৰা দিব, কিন্তু আমাৰ টিচাৰ্ছসকলে বা ছাত্ৰ সন্থাসকলে তোমালোকৰ কাৰণে এটা ডাঙৰ ডাঙৰ সন্মান, তেওঁলোকে আপোনালোকক কি কৰিব? সন্মান দিব, আদৰণি দিব ফুলাম গামোচাৰে। নাম গৌৰৱ কৰিব লাগিব, মা দেউতাসকলৰ নাম গৌৰৱ কৰাব লাগিব। ঠিক আছে, মই বেছি দীঘলীয়া ভাষণটো নাৰাখোঁ, যিহেতু ৰ'দত উঠনিৰ পৰা নিশ্চয় তোমালোকে বহুত সময় ৰখি আছিলে। আলহী ঢেৰ, আজি একদম পূৰা কোৱাৰ্টাৰত বহিবলৈ জেগাত নাই, ইমান আলহী আহিছে। এইফালে ফেষ্টিভেল, বেলেগ বেলেগ ঠাইৰ পৰা ফেষ্টিভেল, ডনেশ্যন, দুৰ্গা পূজা, সেইকাৰণে ফটোকে এৰি দিম গ'লে আহিছেনে? বোলে 2-3 দিন স্কুল যাব নোৱাৰে, এনেকুৱা পাৰে। জ্বৰ মাৰা কাৰণে আজি বহুত ল'ৰা ছোৱালীবিলাকে ডাঙৰ ডাঙৰ অফিচাৰ হৈছে, ডিফু ডাঙৰ ডাঙৰ নেতা হৈছে। আমিও তেওঁৰ ল'ৰা বয়সত আছোঁ। সভাত উপস্থিত সন্মানীয় স্বাস্থ্য পৰিষদৰ কাৰ্যবাহী সদস্য মহিলাঘাট হায়াৰ ছেকেণ্ডেৰী অধ্যক্ষ ফাৰ্ষ্ট ডিভিজন ভাবিলে না ফাৰ্ষ্ট ডিভিজন হ'ব। বুলেট পাবি ফাৰ্ষ্ট ডিভিজন গতে গতে পিছত আকৌ কোনটো ডিভিজন বেছি গ'লে নাপাব। Thank you, sir. বাইদেউতাৰ লিষ্ট আছে, আমাৰ ক্লাছ 9 ছাত্ৰ ছাত্ৰী যিমান আছে চবে পাব। এতিয়া 5জন জাষ্ট আজি এটা চেৰিমনিয়েল হিচাপে এটা স্কুলত কৰি দিছোঁ। বাকী যিবিলাক পোৱা নাই, তোমালোকে বহুতে পোৱা নাই, সেইটো পূজাৰ পিছতে চবক দিয়া হ'ব। গোটেই চাইকেলটো আজি দি দিব, আহি আছে, আজিয়ে পাই যাব। তাতে ফিল্ডত যাব লাগিব। চাইকেলটো ভালকৈ ব্যৱহাৰ কৰিবা। মানে হয়তো আমাৰ কাৰ্বি ল'ৰাকেইটা ঠিক নাই, দেউতাবিলাকে হয়তো ক'ৰবাত বজাৰ আনিব পাৰে, কিবা মূল বস্তুবিলাক উঠাই ল'ব পাৰে। এইবিলাক কি হয়, পিছত লাহে লাহে চাইকেল যিটো কি ক'ব নষ্ট হ'ব, বেয়া হ'ব। এইটো মাত্ৰ তোমালোকৰ কাৰণে স্কুল অহা যোৱাৰ ব্যৱস্থা ভাল কাৰণে এইটো চিন্তা কৰিছোঁ। কিন্তু আমি চৰকাৰ ফালৰ পৰা দিয়া হৈছে। ঠিক আছে, ভালকৈ ব্যৱহাৰ কৰিব।
আৰু মা দেউতাসকলে হয়তো চাইকেল বিচাৰিব পাৰে, ল'ব পাৰে, কিন্তু ক'ব লাগে যে ভালকৈ চলাই দিব লাগে। এইটো এটা গিফ্ট। আমি মেট্ৰিক পাছ কৰাৰ পিছত কলমেটহে পায়, কিন্তু ইমান ডাঙৰ সন্মান হয়নে নহয়? এতিয়া চাইকেল দিছে তোমালোকৰ কাৰণে, ইমান চিন্তা কৰি কিনি দিছে, কাৰণ আজিকালি বহুত কম্পিটিটিভ। আগৰ থাৰ্ড ডিভিজন গ্ৰেছ মাৰ্ক পাছ কৰা এইবিলাকতো হিচাপে নাই আজিকালি। আমাৰ যেতিয়া ষ্টুডেণ্টৰ আছিলোঁ তেতিয়া থাৰ্ড ডিভিজন পাছ কৰিলেও খানা খায়, হয়নে নহয়? খানা খায়, চৰাই কাটে, ছাগলী কাটে, কিবা কিবি কৰে। কিন্তু আজিকালি তোমাৰ ল'ৰা কিমান যেনে তেনে পাছ কৰিছে ফাৰ্ষ্ট ডিভিজনো যেনে তেনে বুলি কয়, চিন্তা কৰা। আৰু তোমাৰ ছোৱালী কিমান পাছ কৰিছে সুধিব, মোৰ ছোৱালী মাত্ৰ 2টা ডিষ্টিংশ্যন কৰিছে। 2টা ডিষ্টিংশ্যন কৰাৰ পিছতো মাত্ৰ বুলি কয়। সেইকাৰণে চবে চেষ্টা কৰিব লাগিব, ঠিক আছে? এতিয়া ভৱিষ্যত তোমালোকে চলাব লাগিব, আমিয়ে চলাব লাগিব দেশখন, দেশো চলাব লাগিব, নিজৰ ঘৰ চলাব লাগিব, নিজৰ দেশত চলাব লাগিব। আমাৰ ভিতৰতে চব ইয়াৰ ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, প্ৰফেচাৰ হ'ব, ডাঙৰ ডাঙৰ নেতা হ'ব, চব গোটেইখিনি আমাৰ মাজতে হ'ব। কিন্তু প্ৰথম আমি প্ৰাধান্য দিব লাগিব শিক্ষাৰ ক্ষেত্ৰত। সেইটো কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰিছে, তাৰে চিন্তা কৰিছে যে যাতে দুখীয়া ল'ৰা ছোৱালী বা দুখীয়া ছাত্ৰ ছাত্ৰী হ'লেও একে শিক্ষা পায়। সেইটো কাৰণে চব ইউনিফৰ্মিটি খুলি দিছে। দুখীয়া ঘৰ যি ড্ৰেছ পিন্ধি আছে, ল'ৰা ছোৱালীবিলাক একে ড্ৰেছ পিন্ধি আছে। দুখীয়া ঘৰ স্কুলত কি খাই আছে, কোনো ঘৰৰ ল'ৰা ছোৱালীবিলাক একে খায়। সেইকাৰণে গোটেই খোৱা বোৱা শিক্ষাৰ গোটেইখিনি এক সমান কৰি দিছে। আগত আছিলে কলেজ যেতিয়া আমি পঢ়িছিলোঁ, ধনী ধনী ঘৰ মানুহবিলাকে ড্ৰেছ ইমান ধুনীয়া ধুনীয়া পিন্ধি মোবাইল ধুনীয়া ধুনীয়া মোবাইল লৈ আমি দুখীয়া ঘৰৰ পৰা যেতিয়া কলেজত সোমাওঁ, না ভাল পেণ্ট পিন্ধিব পাওঁ, না ভাল জোতা লগাব পাওঁ, নিজে মানে অন্তৰৰ অলপ লাজ নাই। কিন্তু এতিয়া চৰকাৰে চিন্তা কৰি দিছে চব সমান, কোনো দুখীয়া নাই, কোনো ধনী নাই, চব সমান। শিক্ষাৰ একে, তুমি দুখীয়া হৈছে বুলি যে মই ডাঙৰ ডাঙৰ অফিচাৰ হ'ব নোৱাৰে, চবেই পাৰি। প্ৰথম আমি কি কৰিব লাগিব? চেষ্টাটোৱে চবচে ডাঙৰ কথা। চেষ্টা কৰিলে চব বস্তু হৈ যাব। যিহে মোৰ ঘৰ চব ব্যৱস্থা আছে, নুবুজিলেও হ'ব। তুমি ধনী ঘৰৰ ছোৱালী হ'ব পাৰে, ধনী ঘৰৰ ল'ৰা হ'ব পাৰে, কিন্তু যদি ভালকৈ নিশিকে কিন্তু আশা পাব। ঠিক আছে, ভালকৈ পঢ়া আশা কৰিছোঁ। ক্লাছ 9 কাৰণে কিহৰ কাৰণে দিছে? যাতে এবাৰ গোটেই ক্লাছ 9 ষ্টুডেণ্টবিলাক আমাৰ ক্লাছ 10 পাছ হওক, ক্লাছ 10 পোৱাৰ লগে লগে ভালকৈ মেট্ৰিক দিয়ে। আজিকালিতো তোমালোকৰ কাৰণেতো আচাৰীৰ লগতো নামানে, গানো নিলা নধৰে, হয় না নহয়? না ধৰে নেকি? কেতিয়াবা হয়তো কিতাপত এনেই মাথা মাৰি দিব পাৰে। আমাৰ দিনত একবাৰ আচাৰীৰ লগত মাৰিলে এসপ্তাহ ভাত খাব নোৱাৰে। আমাৰ এই ছাৰ হয়, তেওঁ হেডমাষ্টাৰ হয়, বহুত কাৰা, চবে কয়। গাঁৱৰ মানুহবিলাক চবে ভয় কৰে। পিনি ডাক লাংচমিপি ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ অফিচ পেন the class 9 Charlie Bomb from Langsomiti Block Angkang Education. Ini Kadugawe 694 class 9 student at Angkang bicycle Keron Padopon. Labaso a bicycle people lagi itu kacing honai Assam Sarkar long Chief Minister Dr. Himanta Biswa Sharma sir lapen kele tum kacing honai Karbi Anglong Autonomous Council CM sir Dr. Tuliram Ronghang alang itum kemat hapon ye school student atum afan non Charlie Bomb class 9 Charlie Bomb somara tum bhan jate ansose ke Charlie thegi bhan ningkirung ton lapson asai ke teng kon lapen ni segalam lapen ke kadugawe
teacher sa teman tani karong piglo kelong semar ko pakai ani karong pigan lo masih kebagian ni ini tuh Assam lah kan Karbi Anglong ta teacher li na han sisi ko perang konji kan si ini tuh macam Chief Minister Dr. Himanta Biswa Sarma sir itu kan cingana CM sa Dr. Kundiram Lal Kumbori kini ni tuh dah kuliah higher secondary school along kini ni tuh cycle loan polik lo masih dahil itong langsung pi block kenlok si 694 ang cycle nang lilo kada high school dopik kasi kadto kami langsung pi angka ko anma high school long edo an ke soptron pon lapo pini ki suman do penan che pon lo pini ki ne to mangge puja pi ke pon tapi na sara khaglo eli tum haro kata blog la pula langfer homosti lo pola puta pini haro kata blog na teron hala puta channel lo kasi mipi kelam lo hai eli tum anse se ke charlie na aning parung pon asila kedam tangan ning kas kami metric ke pas satlang los kami itu misen ada jalon dulu peneng Karbi Anglong 75.85% peneng abang ke metric asat lang kalau kami percentage long dulu aningkan bang aprang-aprang kedam tangan ningkan oson itu Karbi Anglong gitu percentage lang nablong pelorong dehu aberan situ tuh kita nono bang ke Silitung Karbi Anglong lang kami mun sampai dead pen ke Charlie Osomara tumka ke bon hai kamu pinggir hala hai abe dead pen apni bangke ke Charlie Osomara tumka kena Charlie lo so jok sinono bangke Osomara tumka ke Charlie bang sensa